ভাইৰেল যে হ'লা তুমি কেতিয়া হ'লা কোনে গম পালে তুমি যে জুবিন দাৰ মিমিক্ৰি কৰা কেনেকৈ ভাইৰেল মানে মোৰ আচুৰ্যদাৰ প্ৰগ্ৰেম আছিলে ৰেলগেটত বিশ্বনাথ চাৰিআলিত তেতিয়া মোক লগৰবিলাকে কৈছে মোতকৈ ডাঙৰ হ'ব বাৰু দাদা মই আচুৰ্যদাৰ প্ৰগ্ৰেম চাব গৈছিলোঁ নীলদাৰো আছিলে চতিয়াত এদিনতে আছিলে 2খন প্ৰগ্ৰেম তাৰপিছত মই তাত গ'লোঁ তাৰপিছত মোক কৈছে তই উঠি যা ইয়াত মই কৈছোঁ ইয়াত ছিট নাপাম মই কেন্দ্ৰীয় বিহুটো টাইমো নাই মানুহৰ কৈছোঁ ইয়াত নুঠোঁ আৰু উঠ এটা গ'ল তাক ক'লে ভাইটি এজন আছে জুবিন দাৰ মিমিক্ৰি বোলে টাইম নাই এতিয়া তাৰপিছত আৰু দাদা এজন গ'ল বোলে ভৰ্তত কৈছে সি মানে ডাইৰেক্ট কৈছে ন ভৰ্তত কৈছে আৰু মানুহজনো চিনাকি বাৰু দাদাজনৰ ধিয়াজ কলিতাই মোক সেইখনত প্ৰগ্ৰেমত উঠাইছে আৰু তাৰপিছত কৈছে যে হেৰি মোৰ ভাইটি এজন আছে জুবিন দাৰ মিমিক্ৰি কৰে চ' 5 মিনিটহে দিব পাৰিম তাৰপিছত মই উঠিছোঁ আৰু উঠি মোক যেতিয়া নামি ক'লোঁ আৰু 5 মিনিট ঠিকে আছে বাৰু সেইকণো সময় পাইছেতো মোৰ কাৰণে বহুত হেৰি এটা তাৰপিছত গ'লোঁ কৰিলোঁ আৰু তাৰপিছত নামি অহাৰ পিছত কৈছে তুমি 3 ঘণ্টা টাইম লোৱা নামি অহাৰ পিছত গান গোৱা নেকি বোলে গান গোৱা মানে মোক 5 মিনিট টাইম দিলে যেতিয়া উঠি গৈছোঁ কৈছোঁ অঁ মালটো বেলেগ আকৌ এনেকৈ কৈছে নি মালটো বেলেগ বুলি কৈছে